Hello everyone, welcome to E-Classroom. আজি আমি পঢ়িম ক্লাছ 11 বায়োলজিৰ প্ৰথমটো চেপ্টাৰ, সেইটো হ'ল দ্য লিভিং ৱৰ্ল্ড। আমি এই ভিডিঅ'টোত কভাৰ কৰিম হোৱাট ইজ বায়োডাইভাৰ্চিটি, আইডেন্টিফিকেশ্যন এণ্ড নমেনক্লেচাৰ অফ অৰ্গেনিজমছ, বায়নমিয়েল নমেনক্লেচাৰ, ক্লাছিফিকেশ্যন আৰু টেক্সনমিক কেটেগৰিজ। So first of all, diversity in the living world. Diversity actually কি হয় লিভিং ৱৰ্ল্ডত সেইটো আমি পঢ়িম। ইয়াতে কোৱা হৈছে দেয়াৰ ইজ এ লাৰ্জ ভেৰাইটি অফ লিভিং অৰ্গেনিজম এৰাউণ্ড আছ মাইক্ৰস্কপিক টু লাৰ্জ। চ' আমাৰ চাৰিওফালে বা আমাৰ অৰ্থত যিমানবিলাক অৰ্গেনিজমছ আছে সেই অৰ্গেনিজমছবিলাক কেতিয়াও একে নহয়। অৰ্গেনিজমছবিলাকৰ মাজত আমি কিছুমান ডিফাৰেঞ্চ দেখা পাওঁ বা কিছুমান ভেৰিয়েশ্যনছ দেখা পাওঁ। সিহঁতৰ হেবিটেট হওক, সিহঁতৰ ষ্ট্ৰাকচাৰ হওক, সিহঁতৰ মোড অফ ৰিপ্ৰডাকশ্যন হওক, এইবিলাকত কি হয় সিহঁতৰ মাজত কিছুমান ডিফাৰেঞ্চ বা ভেৰিয়েশ্যনছ থাকে। ইন কেছ অফ যদি চাইজতো চাওঁ সিহঁত কি হয় মাইক্ৰস্কপিক টু লাৰ্জ হ'ব পাৰে। কিছুমান অৰ্গেনিজম মাইক্ৰস্কপিক হয়, কিছুমানে বহুত লাৰ্জ হ'ব পাৰে। মাইক্ৰস্কপিক অৰ্গেনিজমছ কোনবিলাক কম, যিবিলাক নেকি চাইজত বহুত সৰু, যাক নেকি আমি খালী চকুৰে দেখা নাপাওঁ, যাক চাবৰ কাৰণে আমি কি হয় মাইক্ৰস্কপ ইউজ কৰোঁ। আৰু কিছুমান অৰ্গেনিজমছ আছে বহুত ডাঙৰ, যিবিলাক নেকি আমি খালী চকুৰে দেখা পাওঁ। ছাপ'জ এটা লাৰ্জ অৰ্গেনিজম হ'ব পাৰে হুইল, যিটো নেকি একুৱাটিক এনিমেল হয়, এলিফেণ্ট হ'ব পাৰে, এইবিলাক কি হয় লাৰ্জ অৰ্গেনিজমছ হয়। ত' এই অৰ্গেনিজমছবোৰ কি হ'ব পাৰে, প্লান্ট হ'ব পাৰে, এনিমেল হ'ব পাৰে বা অন্য কিছুমান মাইক্ৰ' অৰ্গেনিজমছ হ'ব পাৰে। চ' এই প্লান্ট, এনিমেল বা যিবিলাক নেকি অৰ্গেনিজমছ আছে সিহঁত কি হয় একোটা স্পেচিছ। ছাপ'জ যদি এটা প্লান্টৰ এটা এক্সাম্পল লওঁ, সেইটো হ'ল টমেটো। টমেটো প্লান্টটো কি হয় এটা স্পেচিছ হ'ব পাৰে। এনিমেলৰ যদি লওঁ, এনিমেলৰ এটা টাইগাৰ এটা স্পেচিছ হ'ব পাৰে। মাইক্ৰ' অৰ্গেনিজমৰ লওঁ, ছাপ'জ এটা বেক্টেৰিয়া এটা কি হ'ব পাৰে স্পেচিছ হ'ব পাৰে। চ' এতিয়ালৈকে যদি চোৱা আমাৰ আৰ্থত কিমান অৰ্গেনিজমছ আছে বুলি যদি কোনোবা সোধে বা কুৱেশ্যন আহে, ডেট মিনছ আমি কি আনচাৰ দিব পাৰিম, টিল নাও আৰ্থত 1.7 পৰা 1.8 মিলিয়নটা ডেছক্ৰাইব স্পেচিছ বা নন স্পেচিছ আছে বুলি আমি ক'ব পাৰোঁ। চ' আমাৰ আৰ্থত যে বেলেগ বেলেগ ভেৰিয়েশ্যনৰ, বেলেগ বেলেগ ষ্ট্ৰাকচাৰৰ, বেলেগ বেলেগ চাইজৰ অৰ্গেনিজমছ আছে বা বেলেগ বেলেগ ভেৰিয়েশ্যনৰ অৰ্গেনিজমছ আছে, সেই অৰ্গেনিজমছবিলাককে ভেৰিয়েশ্যনটো কি বুলি কোৱা হৈছে বায়'ডাইভাৰ্চিটি বুলি কৈছে। ইয়াৰ কাৰণে ইয়াত কৈছে দ্য নাম্বাৰ এণ্ড টাইপছ অফ অৰ্গেনিজম প্ৰেজেণ্ট অন আৰ্থ ইজ ন'ন এজ বায়'ডাইভাৰ্চিটি। বায়' মিনছ লিভিং এণ্ড ডাইভাৰ্চিটি মিনছ ভেৰিয়েশ্যন। চ' লিভিং অৰ্গেনিজমছবিলাকৰ মাজত যিটো নেকি ভেৰিয়েশ্যন আছে তাকে কি বুলি কোৱা হয় বায়'ডাইভাৰ্চিটি বুলি কোৱা। নেক্সট হৈছে আইডেণ্টিফিকেশ্যন এণ্ড নমেনক্লেচাৰ। ত' আমাৰ যিমানবিলাক আৰ্থত প্লান্টছ হ'ব পাৰে, এনিমেলছ হ'ব পাৰে, যিমানবিলাক অৰ্গেনিজমছ আছে, সেই অৰ্গেনিজমছবিলাক কি হয় আমাৰ ৱৰ্ল্ডৰ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নামেৰে জনা যায় বা জানে। আৰু কি হয় সিহঁতক এটা লোকেল নামেৰে জানিব পাৰোঁ আমি। ছাপ'জ আমাৰ এটা প্লান্ট ন, প্লান্টটো কি হয়, প্লান্টটো হৈছে তুলসী গছ। তুলসী গছজোপাক আমাৰ আছামিছত কি বুলি কয়, তুলসী বুলিয়ে কয়, বাংলাত তুলসী বুলি কয়। চ' একেটা প্লান্টকে বা একেটা অৰ্গেনিজমকে কি হয় আমাৰ একেখন দেশৰ বা বেলেগ বেলেগ দেশত বেলেগ বেলেগ নামেৰে জানে। আৰু সেই নামটোক কি বুলি কোৱা হয় লোকেল নেম বুলি কোৱা হয়। ত' সেইটো কাৰণে কি হয় যাতে এটা প্লান্টৰে কেৱল মাত্ৰ এটা নামেই থাকক, সেইটো কাৰণে কি হ'ল প্লান্টছবিলাকৰ নেমিং প্ৰচেছটো ষ্টেণ্ডাৰ্ডাইজ কৰিব লগা হ'ল। ষ্টেণ্ডাৰ্ডাইজ নেমিঙত কি হয় এটা অৰ্গেনিজমৰ, এটা পাৰ্টিকুলাৰ অৰ্গেনিজমৰ কি হয় এটা নামেই থাকিব আৰু সেই নামটো অল অভাৰ ৱৰ্ল্ডত একেই হ'ব। আৰু এই প্ৰচেছটোকে কি বুলি কোৱা হয় নমেনক্লেচাৰ। চ' নমেনক্লেচাৰ প্ৰচেছটোত কি হয়, নমেনক্লেচাৰ প্ৰচেছটোত এটা অৰ্গেনিজমৰ অল অভাৰ ৱৰ্ল্ডত কি হ'ব কেৱল মাত্ৰ অকল এটা নামহে থাকিব তাত। চ' এই নমেনক্লেচাৰ প্ৰচেছটো কেতিয়া পচিবল হ'ব, যেতিয়া নেকি এটা অৰ্গেনিজমক কি কৰা হয় কাৰেক্টলি ডেছক্ৰাইব কৰা হয়। ছাপ'জ আমি এটা অৰ্গেনিজমক নেমিং কৰিলোঁ যে সেই অৰ্গেনিজমটোৰ নাম হ'ল প্লান্ট বুলি নেমিং কৰাৰ আগতে আমি কি কৰিব লাগিব, তাক আমি আইডেণ্টিফাই কৰিব লাগিব। ত' আইডেণ্টিফাই কৰিবলৈ হ'লে কি লাগিব, প্লান্টটোৰ কিছুমান আমি কেৰেক্টাৰ্ছ জানিব লাগিব। কেৰেক্টাৰ্ছবিলাক কি কি হ'ব পাৰে, প্লান্ট হ'বলৈ হ'লে কি থাকিব লাগিব, ৰুটছ থাকিব লাগিব, ষ্টেম থাকিব লাগিব, আৰু কি থাকিব লাগিব, আৰু থাকিব লাগিব লিভছ। ত' এই কেৰেক্টাৰকেইটা থাকিলে কি হয় আমি গম পাম যে সেইটো এটা সেই অৰ্গেনিজমটো কি হয় এটা প্লান্ট। চ' নমেনক্লেচাৰ তেতিয়াহে কৰিব পাৰিম যেতিয়া নেকি এটা অৰ্গেনিজমক আমি কাৰেক্টলি ডেছক্ৰাইব কৰিব পাৰিম। চাইণ্টিষ্টবিলাকে কি কৰিলে নমেনক্লেচাৰৰ কাৰণে কিছুমান প্ৰচিডিউৰ্ছ এষ্টাব্লিছ কৰিলে, যাৰ কাৰণে কি হয় নেমিং প্ৰচেছ বা কোনোবা এটা অৰ্গেনিজমক নেমিং কৰিবৰ কাৰণে কিছুমান প্ৰচিডিউৰ এষ্টাব্লিছ কৰিলে, প্ৰচিডিউৰ আগবঢ়ালে। দিছ একচেপ্টেবল টু দ্য বায়'লজিষ্ট অল অভাৰ দ্য ৱৰ্ল্ড। আৰু যিবিলাক প্ৰচিডিউৰ আগবঢ়ালে সেই প্ৰচিডিউৰবোৰ কি হয় অল অভাৰ ৱৰ্ল্ডত যিমানবিলাক বায়'লজিষ্ট আছে সেই বায়'লজিষ্টবিলাক প্ৰত্যেকেই একচেপ্ট কৰে। চ' ফৰ এক্সাম্পল প্লান্টছবিলাকক নমেনক্লেচাৰ কৰিবৰ কাৰণে চাইণ্টিষ্টবিলাকে কিছুমান প্ৰচিডিউৰ বা প্ৰিন্সিপল এষ্টাব্লিছ কৰিলে। আৰু সেই প্ৰিন্সিপলবিলাক কোনে দিয়া হয়, কোনে দিয়ে, ইণ্টাৰনেশ্যনেল ক'ড অফ বটানিকেল নমেনক্লেচাৰ। ঠিক তেনেকৈ এনিমেলছবিলাকক নমেনক্লেচাৰ কৰিবৰ কাৰণে টেক্সনমিষ্টবিলাকে কি হয় কিছুমান প্ৰিন্সিপল আগবঢ়ালে। সেই প্ৰিন্সিপলবিলাক কোনে দিয়ে, ইণ্টাৰনেশ্যনেল ক'ড অফ জুলজিকেল নমেনক্লেচাৰ বা চমুকৈ ইয়াক ICGZN বুলি কোৱা হয়। ত' চাইণ্টিফিক নেম
আমি যেটো নেকি এটা নমিনক্লেচাৰ প্ৰসেছত যেটো এটা নাম দিয়া হয় সেই নামটো কোৱা হয় সাইন্টিফিক নেম আৰু এই সাইন্টিফিক নেমৰ কাৰণে কি হয় কি এনশিওর কৰে ইট এনশিওর ডেট ইচ অর্গানিজম হ্যাজ অনলি ওয়ান নেম অল ওভার দ্য ওয়ার্ল্ড সাইন্টিফিক নেম থকাৰ কাৰণে কি হয় এই সাইন্টিফিক নেমটোৰ কাৰণে এটা নিৰ্দিষ্ট অৰ্গেনিজমৰ গোটেই ৱৰ্ল্ডত কি হ'ব কেৱল এটা নামহে থাকিব এনিমেল নমিনক্লেচাৰ বা নমিনক্লেচাৰত কিছুমান ৰুলছ ফলো কৰা হয় যেতিয়া এটা অৰ্গেনিজমক নেমিং কৰা হয় তেতিয়া কি হয় কিছুমান ৰুলছ ফলো কৰা হয় এই ৰুলছবিলাক কি হয় যেতিয়া নেকি আমি বায়োলজিক্যাল নেম এটা লিখো তেতিয়া কি হয় লেটিন ভাষাত দিয়া হয় নেমছবিলাক আৰু ইটালিকত লিখা হয় ফাৰ্ষ্ট ৱৰ্ডটো কি হ'ব বায়োনিমেল নমিনক্লেচাৰ ফাৰ্ষ্ট ৱৰ্ডটোৱে ৰিপ্ৰেজেণ্ট কৰিব এটা জিনাছক আৰু ছেকেণ্ড ৱৰ্ডটোৱে ডিন'ট কৰিব এটা স্পেচিফিক এপিথেটক যেতিয়া নেকি বায়োলজিক্যাল নেম এটা হেণ্ড ৰিটেন আমি হাতেৰে লিখো তেতিয়া কি হয় আমি স্পেচিফিক ইহঁতক কি কৰা হয় স্পেচিফিক এপিথেট আৰু এটা জিনাছ দুইটাকে কি হয় ছেপাৰেটলি আণ্ডাৰলাইন কৰোঁ আৰু যেতিয়া নেকি আমি প্ৰিণ্ট কৰোঁ তেতিয়া কি হয় তাক আমি ইটালিকত লিখো আৰু ফাৰ্ষ্ট ৱৰ্ডটো কি হয় যেতিয়া নেকি আমি কি হয় জেনাছ এটা যেতিয়া নেকি লিখো জেনাছটো লিখোতে কি হয় তাৰ ফাৰ্ষ্ট লেটাৰটো আমি কেপিটেল লেটাৰত লিখো আৰু স্পেচিফিক এপিথেটটো আমি স্মল লেটাৰত লিখো চ' ছাপ'জ যেতিয়া নেকি আমি মেনজিফেৰা লিখো মেনজিফেৰাটো যিহেতু জেনাছ হয় সেইটো কাৰণে কি হয় মেনজিফেৰাৰ ফাৰ্ষ্ট লেটাৰটো কি হ'ব কেপিটেল লেটাৰ হ'ব আৰু ইয়াৰ যিটো নেকি স্পেচিফিক এপিথেট যিটো ইণ্ডিকা আছিলে সেইটো আমি লিখোতে সদায় আমি স্মল লেটাৰৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু ইয়াক যিহেতু লিখিছোঁ আমি সেইটো কাৰণে কি হয় এই দুইটাক আমি ছেপাৰেটলি আণ্ডাৰলাইন কৰিম নেম অফ দ্য অথৰ এপিয়াৰ্ছ আফটাৰ দ্য স্পেচিফিক এপিথেট মানে কি হয় আমি ছাপ'জ প্লাণ্টটোক যোনে আইডেণ্টিফাই কৰা হয় বা প্লাণ্টটোক যোনে নমিনক্লেচাৰ এটা নেম দিয়ে সেই অথৰজনৰ নামটো সদায় আমি স্পেচিছৰ পিছত স্পেচিফিক এপিথেটৰ পিছত লিখোঁ ছাপ'জ মেনজিফেৰা ইণ্ডিকাটো কোনে আইডেণ্টিফাই কৰিছিলে কেৰলা শ্ৰেণী আছে চ' তেওঁৰ নামটো ডিন'ট কৰোঁ এলে চ' ইয়াৰ পিছত আমি ইণ্ডিকাৰ পিছত কি লিখোঁ এল So these are the different kinds of rules which are followed during the process of nomenclature. Classification next. Classification is the process by which anything is grouped into convenient categories based on some easily observable characters. So classification to ki hoy? Suppose কিছুমান organisms থাকিব পাৰে suppose কিছুমান ধৰক different organisms থাকিব পাৰে সেই organisms বিলাকৰ কি হয় based on their observable character সিহঁতৰ কিছুমান character ওপৰত depend কৰি কিনে আমি সিহঁতক এটা স্পেচিফিক গ্ৰুপত প্লেচ কৰোঁ এই organisms বিলাকৰ সিহঁতৰ characters বিলাকৰ ওপৰত depend কৰি সিহঁতক যেতিয়া নেকি এটা গ্ৰুপত বা বেলেগ গ্ৰুপত আমি প্লেচ কৰোঁ বা প্লেচ কৰা প্ৰচেছটো কি বুলি কোৱা হয় ক্লাছিফিকেশ্যন বুলি ফৰ এক্সাম্পল কি হ'ব পাৰে ডগছ এনিমেল হ'ব পাৰে বা প্লাণ্ট হ'ব পাৰে ত' প্লাণ্ট বেলেগ প্লাণ্ট থাকিব পাৰে কিন্তু আমি অবজাৰ্ভ কৰিলোঁ যে প্ৰত্যেকবিলাক প্লাণ্টৰে ৰুট ষ্টেম আৰু লিভ আছে তেতিয়া আমি সিহঁতক কোনটো গ্ৰুপত ৰাখিম প্লাণ্ট গ্ৰুপত ৰাখিম এনিমেল হ'বলৈ বেলেগ কেৰেক্টাৰ্ছ লাগে যেতিয়া আমি এনিমেলৰ কেৰেক্টাৰবিলাক দেখি পাওঁ ডগছৰ কেৰেক্টাৰ কেটছৰ কেৰেক্টাৰ ইনচেক্টৰ কেৰেক্টাৰ এইবিলাক কি হয় সিহঁতৰ কিছুমান কমন কেৰেক্টাৰ আছে যাৰ কাৰণে নেকি সিহঁতে কিহত আহে এনিমেল কেটেগৰীটোত আহে তো আমি কি হয় এই যিমানবিলাক অৰ্গেনিজমছ আছে সেই অৰ্গেনিজমছবিলাকক বেছড অন দেয়াৰ অবজাৰ্ভেবল কেৰেক্টাৰ আমি বেলেগ গ্ৰুপত প্লেচ কৰোঁ আৰু এই প্ৰচেছটোকে কি বুলি কোৱা হয় ক্লাছিফিকেশ্যন বুলি কোৱা হয় তো আমি কি কৰিব ফৰ এক্সাম্পল ডগছ হ'ব পাৰে কেটছ হ'ব পাৰে মামেলছ হ'ব পাৰে হুইট হ'ব পাৰে ৰাইচ হ'ব পাৰে প্লাণ্ট হ'ব পাৰে এনিমেল হ'ব পাৰে দিজ আৰ দ্য কনভেন্ট কেটেগৰিজ উই ইউজ টু ষ্টাডি অৰ্গেনিজমছ দ্য চাইণ্টিফিক টাৰ্ম ফৰ দিছ কেটেগৰিজ ইজ টেক্সা মানে কি হয় ছাপ'জ ক্লাছিফিকেশ্যন কৰোঁতে কিছুমান গ্ৰুপ থাকিব পাৰে কিছুমান কেটেগৰিজ থাকিব পাৰে ছাপ'জ প্লাণ্টটো এটা কেটেগৰী হ'ব পাৰে ৰাইচটো এটা কেটেগৰী হ'ব পাৰে দিজ আৰ দ্য ডিফাৰেণ্ট কাইণ্ড অফ কেটেগৰী অফ এ প্লাণ্ট যেতিয়া নেকি আমি কি হয় প্লাণ্ট বুলি কওঁ প্লাণ্টবিলাকত যিমান বেলেগ ধৰণৰ প্লাণ্ট আছে গোটেই প্লাণ্টবিলাক এই কেটেগৰীটোত ইনক্লুড কৰা হয় ক্লাছিফিকেশ্যন কৰোঁতে এনিমেলছ বুলি কওঁতে ডগছ কেট মামেলছ যিমানবিলাক অৰ্গেনিজমছ আছে চব এনিমেল কেটেগৰীটোত ইনক্লুড কৰা হয় বা যেতিয়া নেকি ডগ বুলি কওঁ যিমান টাইপৰ ডগছ আছে যিমান ভেৰাইটি ডগ আছে গোটেই ডগছবিলাক সিহঁতৰ অন দ্য বেচিছ অফ দেয়াৰ অবজাৰ্ভেবল কেৰেক্টাৰ আমি কি কৰোঁ সেই ডগছ কেটেগৰীটোত ইনক্লুড কৰোঁ চ' এই কেটেগৰীবিলাকক কি হয় এটা চাইণ্টিফিক টাৰ্ম কেটেগৰী বুলি নকয় এটা চাইণ্টিফিক টাৰ্ম ইউজ কৰে সেই টাৰ্মটোৱে হ'ল টেক্সা চ' কেটেগৰী বুলি নকয় আমি কি বুলি কওঁ ক্লাছিফিকেশ্যন প্ৰচেছটো আমি টেক্সা বুলি কওঁ নেক্সটটো হ'ল বায়'নিমেল নমিনক্লেচাৰ চ' বায়'লজিষ্টবিলাকে কি হয় এটা অৰ্গেনিজমক যেতিয়া নেকি চাইণ্টিফিক নেম এটা দিয়ে তেতিয়া কি হয় কিছুমান ইউনিভাৰ্চেলি একচেপ্টেড প্ৰিন্সিপল ফ'ল' কৰে বায়'নিমেল নেম এটাত কি হয় দুটা কম্পনেণ্ট থাকে এটা হ'ল জেনেৰিক নেম আৰু এটা স্পেচিফিক এপিথেট চ' বায়'নিমেল নমিনক্লেচাৰটো একচুৱেলি কি হয় দিছ ইজ দ্য চিষ্টেম অফ প্ৰভাইডিং এ নেম উইথ টু কম্পনেণ্টছ যেতিয়া নেকি এটা
অৰ্গেনিজমক কি হয় নেমিং কৰা হয় তেতিয়া হয় সেই নেমটোত কি হয় দুটা কম্পোনেন্ট থাকে আৰু সেই নেমিং কৰা প্ৰচেছটোকে কি বুলি কোৱা হয় বায়'নিমিয়াল নমেনক্লেচাৰ এই নমেনক্লেচাৰ প্ৰচেছটো দিয়া হৈছিলে কেৰলা শ্ৰেণী আছে ফৰ এক্সাম্পল মেংগো প্লান্টৰ বায়'নিমিয়াল নেমটো কি হ'ব মেঞ্জিফেৰা ইণ্ডিকা য'ত নেকি মেঞ্জিফেৰাটো কি হয় এটা জেনেৰিক নেম আৰু ইণ্ডিকাটো এটা স্পেচিফিক এপিথেট based on characters, all living organisms can be classified into taxa. This process of classification is taxonomy. Suppose it is যিমান বিলাক living organisms আমি পালো সেই living organisms বিলাক কি হয় based on their observable characters আমি কি কৰো বেলেগ category বা taxa place কৰো আৰু এই taxa বা category place কৰা বা হিহঁতক ৰাখা processটোকে আমি কি বুলি কওঁ taxonomy. কি character আমি taxonomy আমি কি observable characters ল'ব পাৰো কিমান এক্সটাৰ্নেল কেৰেক্টাৰ্ছ ল'ব পাৰোঁ কিমান ইণ্টাৰনেল কেৰেক্টাৰ্ছ এনাটমিৰ ওপৰত বেছ কৰিও ক্লাছিফিকেশ্যন কৰা হয় চেলৰ ষ্ট্ৰাকচাৰটোৰ ওপৰত ডিপেণ্ড কৰিও ক্লাছিফাই কৰা হয় সিহঁতৰ ডেভেলপমেণ্ট প্ৰচেছটো কেনেকুৱা সেইবিলাক কেৰেক্টাৰ্ছ ওপৰতো সিহঁতক ক্লাছিফাই কৰিব পাৰে ইক'লজিকেল ইনফৰমেশ্যনৰ ওপৰতো ক্লাছিফাই কৰিব পাৰে ছাপ'জ ইক'লজিকেল ইনফৰমেশ্যন বুলি ক'লে সিহঁতৰ হেবিটেট কেনেকুৱা সিহঁতে কোনবিলাক জেগাত থাকে চ' সেইবিলাকৰ ওপৰতো তেনেকুৱা ধৰণৰ কেৰেক্টাৰ লৈও আমি কি হয় আমি যিবিলাক অৰ্গেনিজমছ আছে অৰ্গেনিজমছবিলাকক আমি ক্লাছিফাই কৰিব পাৰোঁ ত' টেক্সনমিত কি হ'ব পাৰে কি থাকিব পাৰে কেৰেক্টাৰাইজেশ্যন থাকিব পাৰে কেৰেক্টাৰ্ছবিলাক আমি অবজাৰ্ভ কৰিব লাগিব তাৰপিছত সিহঁতক আইডেণ্টিফিকেশ্যন কৰিব লাগিব আইডেণ্টিফিকেশ্যন কৰাৰ পিছত এটা গ্ৰুপত প্লেচ কৰিব লাগিব প্লেচ কৰাৰ পিছতো সিহঁতক এটা নমিনক্লেচাৰ কৰিব লাগিব সিহঁতক নমিনক্লেচাৰ মানে সিহঁতক এটা স্পেচিফিক নেম দিয়া হ'ব লাগিব ত' নেম দিব পাৰিবলৈ চ' এই কেৰেক্টাৰাইজেশ্যন আইডেণ্টিফিকেশ্যন ক্লাছিফিকেশ্যন এণ্ড নমিনক্লেচাৰ দিজ আৰ দ্য প্ৰচেছ অফ টেক্সনমি বুলি কোৱা হয় যেতিয়াই এটা প্লাণ্টক বা যেতিয়াই এটা অৰ্গেনিজমক এটা কনভিনিয়েণ্ট কেটেগৰীত আমি প্লেচ কৰিব লগা হয় দেন we must know the nomenclature, identification, classification, and characterization of that organisms. Next to whole taxonomic categories. Taxonomic categories বা taxa. Taxonomy যেতিয়া নেকি কোনোবা এটা অৰ্গেনিজমক আমি কোনোবা এটা গ্ৰুপত প্লেচ কৰোঁ বা কোনোবা এটা কেটেগৰীত প্লেচ কৰোঁ তো সেই কেটেগৰীটোত প্লেচ কৰিবৰ কাৰণে বেলেগ কেৰেক্টাৰ্ছ আমি অবজাৰ্ভ কৰোঁ তো সেই কেটেগৰিজ বা টেক্সাৰবিলাক যিবিলাক আছে তাত টেক্সা কেৱল এটাই নহয় different kind of taxa বা different kind of categories আছে যিবিলাক নেকি ইউজ কৰা হয় during taxonomy. So classification involve hierarchy of steps in which each step represent a rank or category. So classification to এটা process হয় ইয়াত step wise কৰা হয় য'ত নেকি এটা stepক কি বুলি কোৱা হৈছে rank বা category বুলি কোৱা হয় Each category referred to as a unit of classification আৰু প্ৰত্যেকটো category বা প্ৰত্যেকটো taxat কি বুলি কোৱা হয় unit of classification বুলি কোৱা হয় In fact, represents a rank and which commonly termed as taxon. আৰু সেইটো কি বুলি কওঁ কেটেগৰীটোক আমি taxon বা taxa বুলি কওঁ ফৰ এক্সাম্পল ইনচেক্টটো কি হয় ইনচেক্টটো এটা taxa হয় ক্লাছিফিকেশ্যনৰ যেতিয়া নেকি ইনচেক্ট বুলি কয় তেতিয়া আমি কোনকেইটা কেৰেক্টাৰ গম পাম ইনচেক্ট হ'বলৈ হ'লে তিনিটা পেয়াৰৰ জইণ্টেড লেগছ থাকিব লাগিব যিবিলাক অৰ্গেনিজমছৰ তিনিটা পেয়াৰ জইণ্টেড লেগছৰ তিনিটা পেয়াৰ থাকে সেই অৰ্গেনিজমছবিলাকক আমি কোনটো গ্ৰুপত প্লেচ কৰোঁ ইনচেক্ট গ্ৰুপত So there are some common categories which are used in taxonomic study. So একেবাৰে highest category to have kingdom, next to have phylum or division. Our lower category to have class, our lower category to have order, next family, genus, and একেবাৰে lower category to have species. আৰু যিমানে আমি ওপৰলৈ গৈ থাকিম সিমানে কি হ'ব similarities organism বিলাকৰ similarities বিলাক কমি গৈ থাকিব So first of all species কি হয় Species হৈছে কিছুমান a group of individual organism with fundamental similarities as a species. এটা same species বিলাকৰ কি হয় যদিহে species বিলাক similar হয় তেতিয়া সেই species বিলাকৰ কি হয় fundamental similarities থাকে. Suppose মই যদি কওঁ brinjal বুলি কোৱাৰ লগে লগে brinjalৰ কি হয় এটা species বা brinjalৰ যদি binomial nomenclature চোৱা যেতিয়া নেকি ক'ব solanum melongena যেতিয়া নেকি মেলনজেনা কি হয় এটা স্পেচিছ যিমানবিলাক মেলনজেনাৰ স্পেচিছ আছে সেই মেলনজেনাৰ স্পেচিছ বিলাকৰ কি হ'ব কেৰেক্টাৰিষ্টিক্স বিলাক সেম হ'ব so one should be able to distinguish one species from the other closely related species based on their distinct morphological difference so এটা স্পেচিছ বেলেগ এটা স্পেচিছৰ পৰা ডিফাৰেণ্ট বুলি কেনেকৈ জানিম বেলেগ বুলি কেনেকৈ জানিম দুইটা স্পেচিছৰ কেৰেক্টাৰ্ছ বিলাক বেলেগ হ'ব সাপোজ ইয়াত Solanum tubersum এটা স্পেচিছ যিটো আমি পটেটো বুলি জানো Solanum nigram টো কি হয় ইয়াত চোৱা জিনাছটো সেম আছে কিন্তু স্পেচিছ কেইটা বেলেগ হয় কিন্তু জিনাছটো একে হোৱাৰ
ক্লাছতো কি হ'ব ইহঁতৰ স্পেচিছটোৰ কি হ'ব এই দুটা স্পেচৰ মাজত ডিফাৰেন্স থাকিব মৰ্ফলজিক্যাল ডিফাৰেন্স থাকিব পাৰে এনাটমিক্যাল ডিফাৰেন্স থাকিব পাৰে বেলেগ বেলেগ ডিফাৰেন্স থাকিব পাৰে তো সেই ডিফাৰেন্সখিনিৰ ওপৰত বেছ কৰি কিনে কি হয় এটা স্পেচিছ আমি বেলেগ এটা স্পেচৰ পৰা বেলেগ বুলি আমি বাছি উলিয়াব পাৰোঁ নেক্সটটো হ'ল নেক্সট কেটেগৰিটো হ'ল জেনাছ জেনাছটো কি হয় এ গ্ৰুপ অফ ৰিলেটেড স্পেচিছ কিছুমান ৰিলেটেড স্পেচিছক এই জেনাছ কেটেগৰিটোত ইনক্লুড কৰা হৈছে ফৰ এক্সাম্পল কি হ'ব পাৰে ইন কেছ অফ যদি প্লাণ্ট চোৱা প্লাণ্টৰ পটেটো প্লাণ্টটোৰ চাইণ্টিফিক নেম বা বায়'নমিয়েল নেমটো হৈছে চলেনাম টিউবাৰেছম আৰু ব্ৰিঞ্জলৰ যিটো নেকি বায়'নমিয়েল নেম সেইটো হৈছে চলেনাম মেনেঞ্জেৰা তো ইয়াত স্পেচিছ কেইটা বেলেগ বেলেগ কিন্তু ইহঁতৰ জিনাছটো ছেইম হয় চলেনাম কিন্তু স্পেচিছটো কি হয় পটেটোৰ স্পেচিছটো হয় টিউবাৰেছম আৰু ব্ৰিঞ্জলৰ স্পেচিছটো হয় মেলাঞ্জেনা চ' ইয়াত দুটা কি হয় স্পেচিছটো বেলেগ বেলেগ কিন্তু ইহঁতে কিছুমান কমন কেৰেক্টাৰিষ্টিক্স শ্বেয়াৰ কৰে যাৰ কাৰণে নেকি সিহঁতক এটা জিনাছতে ইনক্লুড কৰা হৈছে সেইটোৱে হ'ল চলেনাম ঠিক তেনেকৈ যদিহে এনিমেলৰ কথা কওঁ এনিমেলত কি হ'ব পাৰে লায়নৰ চাইণ্টিফিক নেম বা বায়'নমিয়েল নেমটো হ'ল পেন্থেৰা লিঅ' আৰু লেপাৰটো হ'ল পেন্থেৰা পাৰডাছ আৰু এটা আছে টাইগাৰৰ যিটো চাইণ্টিফিক নেম পেন্থেৰা টেগ্ৰিছ চ' গোটেইকেইটা যদি চোৱা স্পেচিছ কেইটা বেলেগ বেলেগ হয় কিন্তু সিহঁতৰ মাজত কিছুমান কমন কেৰেক্টাৰ্ছ আছে যাৰ কাৰণে নেকি বেলেগ বেলেগ স্পেচিছ কেইটা কি হয় সেই স্পেচিছ কেইটা কি হয় এটা কমন কেটেগৰিত ৰাখিছে সিহঁতৰ মাজত কি হয় কিছুমান চেভাৰেল কমন ফিচাৰ্ছ থাকিব পাৰে যাৰ কাৰণে নেকি এটা জিনাছৰ আণ্ডাৰতে ৰাখিছে সেইটোৱে হ'ল পেন্থেৰা নেক্সট টেক্সনমিক কেটেগৰিটো হ'ল ফেমিলি ফেমিলিত কি হয় এটা গ্ৰুপ অফ ৰিলেটেড জেনেৰা বা গ্ৰুপ অফ ৰিলেটেড জেনাছ যিবিলাক নেকি কি হয় লেছ নাম্বাৰ অফ চিমিলাৰিটি থাকে মানে এনেকুৱা কিছুমান জিনাছক ইনক্লুড কৰা হয় ফেমিলিটোক মানে কি ফেমিলি মানে কি বুজি পাওঁ আমি যে ফেমিলি বুলি কোৱাৰ লগে লগে কিছুমান ৰিলেটেড জেনেৰা যাৰ নেকি কম চিমিলাৰিটিছ যাৰ যিবিলাকৰ মাজত চিমিলাৰিটিছ কম আছে চাপ'জ জেনাছ আৰু স্পেচিছৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ ফেমিলিবিলাক দুটা ফেমিলিৰ মাজত কি হ'ব কম চিমিলাৰিটিছ থাকিব জেনাছ আৰু জেনাছৰ মাজত চবতছে হায়েষ্ট থাকে স্পেচিছ আৰু স্পেচিছৰ মাজত কি হয় দুটা স্পেচিছৰ মাজত কি হয় কমন কেৰেক্টাৰ বা চিমিলাৰিটিছ বেছি থাকিব জেনাছৰ মাজত তাতকৈ অলপ কম চিমিলাৰিটিছ থাকিব কিন্তু ফেমিলিত যদি চোৱা ফেমিলিটোত এই দুটা কেটেগৰীতকৈ কম কি হ'ব চিমিলাৰিটিছ থাকে চাপ'জ প্লাণ্টৰ এটা ফেমিলি হৈছে চলেনেচিত কি হয় কিছুমান কমন কেৰেক্টাৰ্ছ আছে চাপ'জ ইয়াৰ চলেনেচি ফেমিলিত থকা তিনিটা জিনাছ হ'ল চলেনাম পিটুনিয়া আৰু দতুৰা এই দতুৰা পিটুনিয়া আৰু চলেনাম এই গোটেই তিনিটা কেটেগৰী ক'ত আহিছে আণ্ডাৰ চলেনেচি চ' ইয়াক কি কাৰণে এই গোটেই তিনিটা এটা ফেমিলিতে কি কাৰণে ইনক্লুড কৰা হৈছে কাৰণ সিহঁতৰ মাজত কমন কিছুমান কেৰেক্টাৰ্ছ আছে যাৰ কাৰণে নেকি এটা ফেমিলিতে ইনক্লুড কৰিছে কিন্তু সেই কমন কেৰেক্টাৰ্ছ কেইটা কি হ'ব পাৰে সেই কমন কেৰেক্টাৰ্ছবিলাক কম হ'ব পাৰে এজ কম্পেয়াৰ টু জিনাছ এণ্ড স্পেচিছ ফৰ এক্সাম্পল চাপ'জ ইন কেছ অফ যদি এনিমেল চোৱা এনিমেলৰ এটা ফেমিলি হৈছে সেইটো হৈছে ফিলেডিত কি আছে পেন্থেৰা লিঅ' যিটো লায়ন আছে সেইটো ফিলেডি ফেমিলিতে আছে চিতা সেইটো ফিলেডি ফেমিলিতে আছে কেট যিটো ফেলিছ হয় এইটো ক'ত আছে ফিলেডি ফেমিলিতে আছে চ' এইকেইটা কি হয় কিছুমান ৰিলেটেড এই জেনেৰা কি হয় কিছুমান ইটোৰ লগত সিটো কিছুমান কমন ফিচাৰ্ছ আছে যাৰ কাৰণে নেকি এটা ফেমিলিত সিহঁতক ইনক্লুড কৰা হৈছে কিন্তু এই ইহঁতৰ মাজত যিকেইটা নেকি চিমিলাৰিটিছ আছে সেই চিমিলাৰিটিছ কেইটা স্পেচিছতকৈ সদায় কম নেক্সটটো হ'ল অৰ্ডাৰটো কি হৈছে অৰ্ডাৰটো এছেম্বলিজ অফ ফেমিলিজ মিনছ কিছুমান কমন ফেমিলিজ আছে যিবিলাক ফেমিলিয়ে কিছুমান কমন কেৰেক্টাৰ্ছ শ্বেয়াৰ কৰে আৰু সেই কমন কেৰেক্টাৰ্ছ শ্বেয়াৰ কৰা ফেমিলি কেইটাক এটা অৰ্ডাৰত ইনক্লুড কৰা হয় আৰু সেই অৰ্ডাৰবিলাকৰ এক্সাম্পল ইন কেছ অফ যদি প্লাণ্টত চোৱা প্লাণ্টৰ এটা অৰ্ডাৰ আছে পলিনমিয়েলছ চ' পলিনমিয়েলছ অৰ্ডাৰটোত বেলেগ বেলেগ ফেমিলি থাকিব পাৰে তাৰে দুটা ফেমিলি হ'ল কনভলভুলেচি আৰু এটা চলেনেচি এই দুটাৰ মাজত কিছুমান কমন কেৰেক্টাৰ্ছ থকাৰ কাৰণে সেই দুইটা ফেমিলিকে ক'ত ইনক্লুড কৰিলে পলিনমিয়েলছ অৰ্ডাৰটোত ইনক্লুড কৰিলে এটা যদি এনিমেলৰ এটা অৰ্ডাৰ হৈছে কাৰ্নিভৰা অৰ্ডাৰটোত দুটা ফেমিলি আছে এটা ফিলেডি এটা কেনেডি ত' এই কেনেডি আৰু ফিলেডি ফেমিলিটোত কি হয় কিছুমান কমন কেৰেক্টাৰ্ছ থাকিব পাৰে বা সিহঁতৰ মাজত কিছুমান চিমিলাৰিটিছ থাকিব পাৰে যাৰ কাৰণে নেকি সিহঁতক কি কৰিছে এটা কমন অৰ্ডাৰত ইনক্লুড কৰা হৈছে নেক্সটটো হ'ল ক্লাছটো কি হয় এটা কেটেগৰী হয় য'ত নেকি কি হয় কিছুমান ৰিলেটেড অৰ্ডাৰ্ছ থাকে অৰ্ডাৰ কিছুমান ৰিলেটেড হয় ইটোৰ লগত সিটোৰ ৰিলেটেড থাকিব পাৰে বা সিহঁতৰ মাজত চিমিলাৰিটিছ থাকিব পাৰে যাৰ কাৰণে নেকি সিহঁতক এটা কমন অৰ্ডাৰত ক্লাছত ইনক্লুড কৰা হৈছে চাপ'জ ইন কেছ অফ যদি এনিমেল চোৱা এনিমেলটোত কি হয় এটা ক্লাছ আছে
ক্লাছটোৰ নাম হৈছে মামালিয়া মামালিয়াত কি হৈছে দুটা বেলেগ বেলেগ অৰ্ডাৰ আছে সেই অৰ্ডাৰ কেইটা হ'ল এটা হ'ল প্ৰাইমাটা আৰু এটা কাৰ্নিভৰা তো এই দুটা অৰ্ডাৰ কি হয় সিহঁতৰ মাজত কিছুমান সিমিলাৰিটিজ থকাৰ কাৰণে এটা কমন ক্লাছত ইনক্লুড কৰিছে সেইটোৱে হ'ল মামালিয়া সাপোজ এই মামালিয়া ক্লাছটোত কি আছে এটা ফেমিলি এটা অৰ্ডাৰ আছে সেইটো হ'ল কাৰ্নিভৰা দুটা ফেমিলি আছে সেই দুটা ফেমিলি হ'ল কেনেডি আৰু ফিলেডি আৰু কেনেডি আৰু ফিলেডি কি হয় ফেমিলিটোত দুটা জিনাছ আছে সেইটো হ'ল কেট হ'ব পাৰে টাইগাৰ নেক্সটটো হ'ল ফাইলাম এণ্ড ডিভিজন ফাইলাম এণ্ড ডিভিজনটো হ'ল ছেকেণ্ড মষ্ট হাইষ্ট টেক্সনমিক পজিশ্যন বা কেটেগৰী বা টেকশ্যন তো ফাইলাম আৰু ডিভিজন ইন কেছ অফ যদি এনিমেল হয় তাৰ আমি ফাইলাম বুলি কওঁ আৰু ইন কেছ অফ যদি প্লান্ট হয় তেতিয়া আমি ডিভিজন বুলি কওঁ Animals on the common features like presence of notochord and dorsal hollow neural system are included in phylum Chordata. So animal এটা order phylum আছে সেই phylumটো হ'ল phylumটোৰ নাম Chordata আৰু Chordatat কোনবিলাক animals include কৰা হয় যিমানবিলাক animalsৰ notochord আৰু dorsal এটা hollow neural system থাকে এইবিলাক organismক এটা common divisionত include phylumত include কৰা হৈছে সেইটোৱে হ'ল Chordata. ঠিক তেনেকৈ ইন কেছ অফ প্লান্টটো তাতো ডিভিজন কিছুমান পোৱা যায় ডিভিজন কিছুমান হৈছে ক্ৰিপ্টোগেমিয়া ফেনেৰোগেমিয়া দিজ আৰ দ্য ডিফাৰেণ্ট কাইণ্ড অফ ডিভিজন হুইচ আৰ প্ৰেজেণ্ট ইন দ্য প্লান্ট কিংডম তো এই দুটা কেটেগৰীত কি হয় কিছুমান চিমিলাৰ কেৰেক্টাৰ শ্বেয়াৰ কৰা ক্লাছবিলাকক ইনক্লুড কৰা হয় একেবাৰে হায়েষ্ট কেটেগৰীটো হ'ল কিংডম এণ্ড দেয়াৰ আৰ টু ডিফাৰেণ্ট কিংডম সেইটোৱে হ'ল এটা এনিমেলিয়া আৰু এটা প্লান্টি যিমানবিলাক এনিমেলছ আছে যিমানবিলাক এনিমেলছ আছে যিবিলাক নেকি বেলেগ বেলেগ ক্লাছৰ হ'ব পাৰে বেলেগ বেলেগ অৰ্ডাৰৰ হ'ব পাৰে বেলেগ বেলেগ ফেমিলিৰ হ'ব পাৰে বেলেগ বেলেগ জেনাছৰ হ'ব পাৰে গোটেই এনিমেলছবিলাকক এটা কিংডমতে কৰা হয় সেই কিংডমটো হৈছে এনিমেলিয়া চ' ছেকেণ্ড এইটো প্লান্টৰ ক্ষেত্ৰতো একেই হয় প্লান্টৰ ক্ষেত্ৰত কি হ'ব পাৰে যিমানবিলাক প্লান্টছ আছে সেই প্লান্টবিলাক বেলেগ বেলেগ ক্লাছৰ হ'ব পাৰে বেলেগ বেলেগ অৰ্ডাৰ হ'ব পাৰে বেলেগ বেলেগ ফেমিলিৰ হ'ব পাৰে যিমানবিলাক প্লান্টছ আছে প্লান্টছবিলাকক এটা কমন কিংডমত ইনক্লুড কৰা হৈছে সেই কিংডমটোৰ নাম হৈছে প্লান্টি য'ত নেকি অল প্লান্টছ ডিফাৰেণ্ট কাইণ্ডছ অফ প্লান্ট ইনক্লুড কৰা হৈছে ত' টেক্সনমিয়েল কেটেগৰিজবিলাক যদি আমি এচেণ্ডিং অৰ্ডাৰত চাওঁ তেতিয়া কি হ'ব একেবাৰে হায়েষ্ট কেটেগৰীটো হ'ব কিংডম নেক্সট হায়েষ্টটো হ'ব ডিভিজন ফাইলামৰ ডিভিজন ইন কেছ অফ এনিমেল ফাইলাম বুলি কোৱা হয় প্লান্টৰ ক্ষেত্ৰত হ'লে ডিভিজন বুলি কোৱা হয় নেক্সটটো হ'ব ক্লাছ অৰ্ডাৰ ফেমিলি জিনাছ এণ্ড একেবাৰে লোৱাৰ মষ্টটো হ'ব স্পেচিছ যিমানেই লোৱাৰ মষ্ট কেটেগৰী হ'ব সিমানেই সিহঁতৰ মাজত চিমিলাৰিটিজটো বেছি হ'ব আৰু যিমানেই টপ মষ্ট হ'ব যিমান হায়েষ্ট কেটেগৰী হ'ব সিমান সেই কেটেগৰীকেইটাৰ মাজত কি হ'ব চিমিলাৰিটিজবিলাক কম হৈ গৈ থাকে দ্য নাম্বাৰ অফ কমন কেৰেক্টাৰ্ছ গোজ অন ডিক্ৰিজিং কমন কেৰেক্টাৰ্ছবিলাক কি হ'ব ডিক্ৰিজ হৈ গৈ থাকিব যিমানে হায়েষ্ট কেটেগৰী হ'ব সিমানে কি হ'ব ডিক্ৰিজ হৈ গৈ থাকিব lower the taxa more are the characteristics that the members within the taxon share যিমানে lower most taxa হ'ব সিমানে কি হ'ব কমন কেৰেক্টাৰিষ্টিক্স থাকিব তো ইয়াতে টেক্সনমিক কেটেগৰিজৰ কিছুমান এক্সাম্পল দিয়া হৈছে সাপোজ মেন কমন নেম যিটো নেকি আমি অল অভাৰ দ্য ৱৰ্ল্ড এটাৰ নামেই জানো মেন বা বেলেগ বেলেগ চাইনিজত এইটো মেনটো বেলেগ লেংগুৱেজ হ'ব পাৰে হিন্দীত বেলেগ ক'ব পাৰে আৰবিত বেলেগ ক'ব পাৰে চ' মেনটো আমি কমন নেম য'ত নেকি এইটো কি হয় ৰিজনেল ৱাইজ বেলেগ বেলেগ হ'ব পাৰে তাৰ বায়'লজিকেল নাম এটা দিয়া আছে য'ত নেকি এটা জেনেৰিক আৰু এটা স্পেচিফিক এপিটেট থাকে হোমো চেপিয়েন্স ইয়াত জিনাছ হোমোটো হ'ব জিনাছ হ'ল ফেমিলিটো হ'ব হোমিনিডেট আৰু অৰ্ডাৰটো হ'ব প্ৰাইমাটা ক্লাছটো হ'ব মামালিয়া আৰু ফাইলামটো হ'ব কৰ্ডাটা ঠিক তেনেকৈ প্লান্টৰ যদি চোৱা প্লান্টৰ এটা প্লান্টৰ যদি এটা এক্সাম্পল চোৱা মেংগোটো কি হয় এটা কমন নেম হয় মেংগোটো চাইনিজত বেলেগকৈ ক'ব পাৰে আৰবিত বেলেগকৈ ক'ব পাৰে ফৰাচীত বেলেগকৈ ক'ব পাৰে ত' এইটো এটা কমন নেম হয় ৰিজনেলি ইয়াৰ নামটো বেলেগ বেলেগ হ'ব পাৰে সেইটো কাৰণে তাক এটা চাইণ্টিফিক নেম বা বায়'নিমেল নেম দিলে যাৰ নামটো হ'ল মেঞ্জিফেৰা ইণ্ডিকা মেঞ্জিফেৰাটো হ'ল জিনাছ তাৰপিছত এই জিনাছটো কাম আহে ফেমিলি এনাকাৰ্ডিয়েচি অৰ্ডাৰ হ'ল চেপিয়েণ্ডেলছ আৰু ক্লাছটো হ'ব ডাইকটিলিডেনি আৰু ডিভিজনটো হয় এনজিঅস্পাৰ্মি উইথটো এটা প্লান্ট হয় ইয়াৰ বায়'নিমেল নমিনক্লেচাৰ যদি বায়'লজিকেল নেমটো চোৱা ইয়াৰ জিনাছটো হ'ব ট্ৰিটিকাম আৰু স্পেচিফিক এপিষ্টেটটো হ'ল এষ্টিভাম ট্ৰিটিকামটো জিনাছ ইয়াৰ ফেমিলিটো হ'ব পয়েচি অৰ্ডাৰটো হ'ব পয়েলছ ক্লাছটো হ'ব মনকটিলেডনি আৰু ডিভিজনটো হ'ব এনজিঅস্পাৰ্মি ত' আজিৰ এই ভিডিঅ'টোত আছিলে ইমানখিনি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এণ্ড ডোণ্ট ফৰগেট টু কমেণ্ট এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল থেংক ইউ